Hello, my viewers and my students. Today I am going to teach you about the transformation of sentence. This is my fourth number class. আজি চতুৰ্থ নম্বৰ ক্লাছ সেন্টেন্সৰ ওপৰত আজি মই তোমালোকক ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স সম্পৰ্কে সেন্টেন্স কি বস্তু সেন্টেন্স এটা ৰূপৰ পৰা অইন এটা ৰূপলৈ ৰূপান্তৰ কৰাটোকে সেন্টেন্স ট্ৰান্সফৰমেশ্যন বুলি কয়। তাৰমানে সেন্টেন্সৰ এটা ৰূপৰ পৰা যেনেকৈ এছাৰ্টিভ সেন্টেন্সৰ পৰা ইণ্টাৰগেটিভ ইম্পাৰেটিভ বা এফাৰ্মেটিভৰ পৰা নেগেটিভ এই যে সেন্টেন্সবিলাক এটা ৰূপৰ পৰা অইন এটা ৰূপলৈ পৰিৱৰ্তন কৰা সেইটো হৈছে ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স। এতিয়া এই ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সত মই সৰ্বপ্ৰথম আলোচনা কৰিম ফ্ৰম এফাৰ্মেটিভ টু নেগেটিভ। পাৰ্পছ অনুসৰি যে পাঁচটা সেন্টেন্স আমি পালোঁ এই পাঁচটা সেন্টেন্সক আকৌ প্ৰত্যেককে দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে এফাৰ্মেটিভ আৰু এটা হৈছে নেগেটিভ। এফাৰ্মেটিভ হৈছে হয় বোধক বা হয় সূচক, নেগেটিভ হৈছে নহয় সূচক। এই এফাৰ্মেটিভ সেন্টেন্সক নেগেটিভ লৈ ৰূপান্তৰ কৰাৰ কিছুমান নিয়ম আছে। একেবাৰে সহজ যেটো পদ্ধতি, একেবাৰে সহজ পদ্ধতিটো হৈছে যে সেন্টেন্সটোৰ ভিতৰত থকা যিকোনো এনামালাছ ফিনিটৰ লগত নট শব্দটো লিখি দিলে সেন্টেন্সটো এফাৰ্মেটিভৰ পৰা নেগেটিভলৈ ৰূপান্তৰিত হয়। আচ্ছা, যিটো সেন্টেন্সত এনামালাছ ফিনিট নাই তেতিয়াহ'লে অতিৰিক্ত এনামালাছ ফিনিট যোৱা পাঠত যেনেকৈ আলোচনা কৰিছিলোঁ অতিৰিক্ত এনামালাছ ফিনিট ডু ডাজ ডিডৰ সহায় ল'ব লাগিব। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কাৰণে ডু ডাজ আৰু পাষ্ট ইনডিফিনিটৰ কাৰণে ডিড। এই অতিৰিক্ত এনামালাছ ফিনিটৰ সহায় লৈ তাৰ লগত নট যোগ কৰি দিলে ই নেগেটিভ হৈ গ'ল। আচ্ছা, এই নেগেটিভ এফাৰ্মেটিভ সেন্টেন্স এটাক নেগেটিভ লৈ লোৱা নটৰ পৰিৱৰ্তে আৰু কিছুমান শব্দ আছে, সেইবিলাক শব্দৰ জৰিয়তেও নেগেটিভ কৰিব পাৰোঁ। সাধাৰণতে দেখা যায় কি নেগেটিভ সূচক শব্দকেইটা হৈছে এই শব্দকেইটা নো, নট, নান, নাথিং, নেভাৰ। এই পাঁচটা হৈছে নেগেটিভ বুজোৱা শব্দ। যি সেন্টেন্সত এই পাঁচটাৰ এটা চিহ্ন নাই সেই সেন্টেন্সটো এফাৰ্মেটিভ, আৰু যিটোত এই পাঁচটাৰ কিবা এটা শব্দ আছে যোগ হৈ আছে তেতিয়াহ'লে সেই সেন্টেন্সটো নেগেটিভ। এতিয়া প্ৰত্যেকটো সেন্টেন্সৰ লগত অকল নট যোগ কৰি সেই সেন্টেন্সটোক আমি নেগেটিভলৈ ৰূপান্তৰ কৰিব নোৱাৰোঁ। তাৰ কাৰণে কিছু অতিৰিক্ত শব্দ ইয়াৰ লগত সংযোগ কৰিব লাগে। সৰ্বপ্ৰথম মই আলোচনা কৰিম সেন্টেন্সৰ ভিতৰত যদি এইকেইটা শব্দ যদি থাকে, অলৱেজ, অল, সাম, এই শব্দবিলাক যদি থাকে সাধাৰণতে এই শব্দবিলাকৰ পৰিৱৰ্তে কিছুমান অতিৰিক্ত শব্দ ইউজ কৰা হয়। যেনে অলৱেজ থাকিলে এই শব্দৰ পৰিৱৰ্তে নেভাৰ আহি যাব। অল বা সাম ইয়াৰ পৰিৱৰ্তে আহি যাব নাথিং। এই শব্দবিলাক সংযোগ কৰি এই শব্দবিলাকৰ পৰিৱৰ্তে এই শব্দবিলাক লিখি সেন্টেন্সটোক এফাৰ্মেটিভৰ পৰা নেগেটিভলৈ লোৱা হয়। যেনে মই উদাহৰণ হিচাপে মই দুটামান বাক্য উল্লেখ কৰি দিছোঁ। He always goes for a walk. এই সেন্টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত অতিৰিক্ত এনামালাছ ফিনিট ডাজ লৈ ইয়াৰ লগত নট যোগ কৰিলে সেন্টেন্সটো কি হ'ব? হি অলৱেজ ডাজ নট গো ফৰ এ ৱাক ইন দ্য মৰ্ণিং। কিন্তু যদি অলৱেজ নাথাকিলেহেঁতেন তেতিয়াহ'লে সেই বাক্যটো শুদ্ধ হ'লেহেঁতেন। অলৱেজ থকাৰ কাৰণে অলৱেজৰ এগেইনষ্টত এটা শব্দ ইউজ কৰিব লাগিব। অলৱেজ মানে সদায়, ইয়াৰ বিপৰীত শব্দটো নেগেটিভ সূচক শব্দটো ইউজ কৰিব লাগিব যিটো হৈছে নেভাৰ। কেতিয়াও নহয়। হি never goes for a walk
in the morning. এইটো এই নেগেটিভ সূচক শব্দ ইউজ করা হয়েছে নট যোগ নকৰি তাৰ পৰিৱৰ্তে কি লোৱা হৈছে নেভাৰ গতিকে দেখা যায় কি যে অকল নট যোগ কৰি নহয় যি মই পাঁচটা শব্দ লিখি দিছিলোঁ নো নেভাৰ নান নাথিং এই শব্দবিলাকো ইউজ কৰি সেন্টেন্সটোক এফাৰ্মেটিভৰ পৰা নেগেটিভলৈ ল'ব পাৰোঁ আৰু এটা উদাহৰণ হিচাপে ফৰ এক্সাম্পল মই আৰু এটা উদাহৰণ দিছোঁ everybody knows him এটা সেন্টেন্স এই সেন্টেন্সটোক নেগেটিভ কৰিবলৈ নট যোগ নকৰি এই এভৰিবডি প্ৰত্যেকজনেই ঠিক তাৰ অপজিট ৱৰ্ড যদি মই লওঁ নান মানে কোনেও নহয় বা নোবডি nobody knows him আৰু এটা সেন্টেন্স all of them praised the boy all of them praised the boy এই বাক্যটো তেতিয়া নেগেটিভ লওঁ all everybody এবিলাকৰ পৰিৱৰ্তে nobody বা none এবিলাক ইউজ কৰিব পাৰি তো অলৰ পৰিৱৰ্তে কি ল'ম none none of them praised the boy বাক্যটো নেগেটিভ হৈ গ'ল তো দেখা যায় কি যে যিকেইটা শব্দৰ কথা ক'লো অলৱেজ অল এভৰিবডি সাম এই শব্দবিলাকৰ পৰিৱৰ্তে নেগেটিভ সূচক নেভাৰ নান অৰ এনি এইবিলাক শব্দ ইউজ কৰি এফাৰ্মেটিভ সেন্টেন্স এটাক নেগেটিভ কৰিব পাৰোঁ নেক্সট আৰু এটা বিষয় লৈ আলোচনা কৰিম যেটো হৈছে ডু বা হ্যাভ হ্যাভ আৰু ডু এই দুটা মেইন ভাৰ্ব হিচাপে কাম কৰিলে সেই সেন্টেন্সবিলাকক আমি কেনেকৈ নেগেটিভ কৰিব পাৰোঁ ডু আৰু হ্যাভ এই দুটা এনামল স্পিনিট অক্সিলাৰি ভাৰ্ব এই দুটাৰ লগত নট সংযোগ কৰি দিলে সেই সেন্টেন্সটো এফাৰ্মেটিভৰ পৰা নেগেটিভ হৈ গ'ল কিন্তু যদি এই দুটা সাবজেক্ট এই দুটা শব্দ যদি এনামল স্পিনিট নহয় মেইন ভাৰ্বৰ কাম যদি কৰে সেন্টেন্সটো তেতিয়া ইহঁতৰ লগত আমি নট যোগ কৰিব নোৱাৰোঁ অতিৰিক্ত এনামল স্পিনিট ল'ব লাগিব যেনে উদাহৰণ হিচাপে Raju did the sum. Did শব্দটো এনামল স্পিনিট কিন্তু মই আগতে এখাৰ কথা কৈছিলোঁ যে ডু ডাজ ডিড যদি এফাৰ্মেটিভ সেন্টেন্স এটাত নট নোহোৱাকৈ যদি থাকে তেতিয়াহ'লে সি কেতিয়াও এনামল স্পিনিট নহয় সি মেইন ভাৰ্বৰহে কাম কৰে সেই সেন্টেন্সটোক নেগেটিভ কৰিবলৈ হ'লে বা ইণ্টাৰগেটিভ কৰিবলৈ হ'লে অতিৰিক্ত এনামল স্পিনিট ডু ডাজ ডিডত সহায় ল'ব লাগিব এতিয়া এই সেন্টেন্সটোত ডিড মেইন ভাৰ্ব যদিও এই এনামল স্পিনিটৰ ৰূপ কিন্তু এই ডিডটো হৈছে মেইন ভাৰ্ব
গতিকে ইয়াৰ লগত নট যোগ কৰি ৰাজু ডিড নট দ্য সাম সেন্টেন্সটো সম্পূৰ্ণৰূপে অশুদ্ধ। এনেকুৱা সেন্টেন্সবিলাকক নেগেটিভ লৈ চেঞ্জ কৰিবলৈ হ'লে যেটো অতিৰিক্ত আৰু এটা এনামালাইজ ফিনিটৰ সহায় ল'ব লাগিব। ডিড শব্দটো মেইন ভাৰ্বৰ কাম কৰি আছে, এই পাষ্ট ইনডিফিনিটত আছে, পাষ্ট ইনডিফিনিটৰ কাৰণে আৰু অতিৰিক্ত এনামালাইজ ফিনিট কি ডিড, ইয়াৰ লগত নট যোগ কৰা হ'ল ৰাজু ডিড নট। এইটো এই মেইন ভাৰ্ব পাষ্ট ইনডিফিনিট টেন্সত আছে, পাষ্ট ইনডিফিনিটৰ কাৰণে ডিড লোৱা হৈছে, গতিকে এই মেইন ভাৰ্বটো আহি যাব প্ৰেজেন্ট ফৰ্মত। দুটা চাওঁ এনেকুৱা দুবাৰ যদি থাকে, এতিয়া হেভটো যদি মেইন ভাৰ্বৰ কাম যদি কৰে, যদি হেভৰ অৰ্থ আছে অৰ্থ হয় আছে, এই হেভৰ অৰ্থ আছে বা থকা অৰ্থ যদি বুজায়, আছে থকা অৰ্থ যদি বুজায়, তেতিয়াহ'লে হেভৰ লগত নট যোগ কৰিব নোৱাৰো। উদাহৰণ হিচাপে you have a grammar, এই সেন্টেন্সটো হ্যাভ এনামালাইজ ফিনিট, কিন্তু ইয়াতে মেইন ভাৰ্বৰ কাম কৰিছে। ইয়াৰ অৰ্থ হৈছে আছে, থকা অৰ্থ বুজাইছে, কি থকা বুলি কৈছে গ্ৰামাৰ। কিবা এটা বস্তু থকা অৰ্থ যেতিয়া হেভে প্ৰকাশ কৰিব মেইন ভাৰ্ব হৈ, তেতিয়া ইয়াৰ লগত আমি নট যোগ কৰিব নোৱাৰোঁ। ইয়াৰ কাৰণে অতিৰিক্ত এনামালাইজ ফিনিট ল'ব লাগিব। এতিয়া কি এনামালাইজ ফিনিট ল'ম এই ইয়াৰ কাৰণে, এই সেন্টেন্সটোৰ কাৰণে? হেভ আছে, প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে সেন্টেন্সটো, গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত অতিৰিক্ত এনামালাইজ ফিনিট দুটা, ডু বা ডাজ। এতিয়া ইয়াৰ কাৰণে ইউৰ কাৰণে কি ল'ম? ডু। ইউ ডু লগত নট যোগ কৰিম, ডু নট হ্যাভ এ গ্রামার, ডু নট হ্যাভ এ গ্রামার। সেন্টেন্সটো নেগেটিভ হৈ গ'ল। কিন্তু এই সেন্টেন্সটো যদি এনেকে যদি লেখো, ইউ হ্যাভ নট এ গ্রামার, তেতিয়াহ'লে বাক্যটো অশুদ্ধ, বাক্যটো শুদ্ধ নহয়, অশুদ্ধ হয়। দুটা বস্তু যে সেন্টেন্সৰ মাজত অলৱেজ, অল, এভৰি, সাম এনেকুৱা শব্দ থাকিলে তাৰ অপজিট ৱাৰ্ড ইউজ কৰি তাক নেগেটিভ কৰা হয়, নট যোগ নকৰাকৈ। ডু বা হেভ যদি মেইন ভাৰ্বৰ কাম কৰে, এনামালাইজ ফিনিট নহয়, তেনে অৰ্থত সেই সেন্টেন্সবিলাকক কেনেকৈ এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিব পাৰোঁ, এই দুটা পদ্ধতি দেখালো। আৰু কিছুমান বস্তু আছে, শব্দ আছে বা সেন্টেন্স আছে যিবিলাক সেন্টেন্সক লিভ নো আৰু সেন্টেন্সটোৰ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ইউজ কৰি এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰা হয়। মেইন বস্তু হৈছে লিভ নো। উদাহৰণ হিচাপে মই দেখাই দিছোঁ, he tried every plan to succeed, এটা সেন্টেন্স। এই সেন্টেন্সবিলাকক, এই সেন্টেন্সটোক যেতিয়া মই নেগেটিভ কৰিম, এনেকুৱা ধৰণৰ সেন্টেন্সৰ কাৰণে এটা অতিৰিক্ত শব্দ ইউজ কৰি ধুনীয়াকৈ সেন্টেন্সবিলাকক নেগেটিভ কৰিব পাৰি, যেনে লিভ নো। এই সেন্টেন্সটো he tried, he past tense indefinite আছে, গতিকে লিভৰ past form he left no plan untried to succeed, he left no plan untried to succeed। বাক্যটোৰ অৰ্থ কি? he tried every plan to succeed,
তেওঁ প্ৰত্যেকটো পৰিকল্পনা চেষ্টা কৰিছিল কৃতকাৰ্য হ'বলৈ। এই বাক্যটো হৈছে তেওঁ কোনো পৰিকল্পনাই এৰা নাছিল কৃতকাৰ্য হ'বলৈ। বাক্যটো নেগেটিভ চেন্সত প্ৰকাশ কৰিছে হি লেফট নো প্লেন আনট্ৰাইড টু ছাকচিড। তেওঁ কোনো পৰিকল্পনা চেষ্টা নকৰাকৈ এৰা নাছিল কৃতকাৰ্য হ'বলৈ। তাৰমানে তেওঁ সকলোবোৰ পৰিকল্পনাই তেওঁ চেষ্টা কৰিছিল কৃতকাৰ্য হ'বলৈ। এনেকুৱা ধৰণৰ চেণ্টেন্সবোৰ লিভ নো, কিন্তু চেণ্টেন্সবিলাকত দেখা যায় কি হয়তো ইব্ৰি থাকিব, অল থাকিব, ইব্ৰি, অল, চাম এনেকুৱা ধৰণৰ শব্দ থাকিব। সেই শব্দবিলাক থাকিলে তাৰে অপজিট ৱাৰ্ড ইব্ৰি মানে প্ৰত্যেক, নো ইব্ৰি মানে প্ৰত্যেক, আৰু ইয়াতে প্ৰত্যেক প্লেন, ইয়াৰ পৰিৱৰ্তে নো প্লেন, কোনো পৰিকল্পনা নহয়। এনেকুৱা অপজিট ৱাৰ্ড ইউজ কৰি চেণ্টেন্সটোক এফাৰ্মেটিভৰ পৰা নেগেটিভলৈ ৰূপান্তৰ কৰা হৈছে। এইখিনি এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰাৰ নিয়ম। এতিয়া এই এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰাৰ আৰু এটা চিষ্টেম আছে যাক ইণ্টাৰচেঞ্জ বা উইথাউট চেঞ্জিং মিনিং। এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰা টাৰ্ন দ্য ফলোয়িং চেণ্টেন্স, কুৱেশ্যনত সাধাৰণতে থাকে টাৰ্ন দ্য ফলোয়িং চেণ্টেন্স ইনটু নেগেটিভ উইথাউট চেঞ্জিং মিনিং, অৰ্থাৎ অৰ্থৰ পৰিৱৰ্তন নকৰাকৈ বাক্যক নেগেটিভলৈ ৰূপান্তৰ কৰা হয়। যেনে এটা বাক্য, এটা উদাহৰণস্বৰূপে মই দেখাই দিছোঁ। মেন ইজ মৰ্টেল, এটা বাক্য, মানুহ মৰণশীল। এই বাক্যটোক যেতিয়া নেগেটিভ কৰিম, এই যে যিখিনি নিয়ম পঢ়োৱা গ'ল, নট যোগ কৰা বা অতিৰিক্ত শব্দ ইউজ কৰা, এইবিলাক চব নিয়ম পৰিহাৰ কৰি এই চেণ্টেন্সবিলাকক, অৰ্থাৎ যিবিলাক চেণ্টেন্স চিৰ সত্য, ইউনিভাৰ্চেল ট্ৰুথ, যাৰ কোনো ক্ষয় নাই, পৰিৱৰ্তন নাই, ইউনিভাৰ্চেল ট্ৰুথ, সেই চেণ্টেন্সবিলাক নেগেটিভ কৰিবলৈ হ'লে তাৰ কাৰণে কিছুমান বেলেগ বেলেগ নিয়ম অৱলম্বন কৰিব লাগে। হয়তো কেতিয়াবা যিটো চেণ্টেন্সৰ ভিতৰত যিটো এডজেক্টিভ আছে তাৰ অপজিট ৱাৰ্ড ইউজ কৰিব লাগিব। অপজিট ৱাৰ্ড ইউজ কৰি নট যোগ কৰি অপজিট ৱাৰ্ড ইউজ কৰিব লাগিব, নেগেটিভ হ'ব। নহ'লে বাট নট এই দুটা শব্দ সংযোগ কৰি নেগেটিভ কৰিব লাগে। ইউনিভাৰ্চেল ট্ৰুথ বা চিৰসত্য বাক্য নেগেটিভ কৰিবলৈ হ'লে দুটা পদ্ধতিত কৰিব পাৰোঁ। এটা হৈছে এডজেক্টিভটোৰ অপজিট ৱাৰ্ড ইউজ কৰি, আৰু এটা হৈছে নট বাট ইউজ কৰি। মই দুটা বস্তু উদাহৰণ দি দেখুৱাই দিছোঁ। মেন ইজ নট মৰ্টেল, মেন ইজ মৰ্টেল, মানুহ মৰণশীল, চিৰসত্য বাক্য। কিন্তু কেতিয়াও আমি ক'ব নোৱাৰিম মেন ইজ নট মৰ্টেল, মানুহ মৰণশীল নহয়, সম্পূৰ্ণ অশুদ্ধ বাক্য। মানুহ মৰণশীল, এই চেণ্টেন্সটোক দেখা যায় ইজ এনাবলেজ ফিনিট হৈ আছে, ইয়াৰ লগত নট যোগ কৰিলে বাক্যটো ধুনীয়াকৈ নেগেটিভ হৈ যায়। কিন্তু যদি নেগেটিভ কৰোঁ তেতিয়াহ'লে ইয়াৰ অৰ্থ সম্পূৰ্ণ পৰিৱৰ্তন হৈ যাব, তাৰমানে চেণ্টেন্সে নহয়। সেইকাৰণে চিৰসত্য বাক্যবিলাকক নেগেটিভ কৰাৰ নিয়ম হৈছে এডজেক্টিভটোৰ অপজিট ৱাৰ্ড ইউজ কৰা। মেন নট ইউজ কৰিব লাগিব, মেন ইজ নট, এই মৰ্টেলটোৰ অপজিট ৱাৰ্ড দিব লাগিব, ইমৰ্টেল। মেন ইজ মৰ্টেল, মানুহ মৰণশীল, মেন ইজ নট ইমৰ্টেল, ইয়াৰ অৰ্থ হৈছে মানুহ অমৰ নহয়। নেগেটিভ অৰ্থত প্ৰকাশ কৰিব লাগিব, অৰ্থৰ পৰিৱৰ্তন নকৰাকৈ। মানুহ মৰণশীল, আৰু এই বাক্যটোকো প্ৰকাশ কৰিব পাৰি কেনেকৈ, মানুহ অমৰ নহয়। আৰু এটা উদাহৰণ দিছোঁ, চিৰসত্য বাক্য এটা। মিল্ক ইজ হোৱাইট, মিল্ক ইজ হোৱাইট। এই চেণ্টেন্সটোক যেতিয়া মই নেগেটিভ কৰিম, দেখা যায় কি মৰ্টেলৰ অপজিট ৱাৰ্ড আছে, সেইকাৰণে আমি ইউজ কৰিলোঁ
নট যোগ কৰি অপজিট ৱাৰ্ড ইউজ কৰিলে, কিন্তু হোৱাইটৰ অপজিট ৱাৰ্ড নাই। হোৱাইট সাধাৰণতে কলা বগা বুলি কোৱা হয়, কিন্তু মিল্ক ইজ নট ব্লেক সেইটোতো ক'ব নোৱাৰি, আৰু বহুতকেইটা ৰং আছে এই চেণ্টেন্সবিলাকক। গতিকে হোৱাইটত দেখা যায় কি অপজিট ৱাৰ্ড নাই। এতিয়া যদি অপজিট ৱাৰ্ড কল বগা কলা, সাধাৰণতে আমি কওঁ হোৱাইট ব্লেক, কিন্তু দেখা যায় কি এটা বস্তু যখন যেতিয়া গুণাগুণ প্ৰকাশ কৰিছে, ইয়াত গাখীৰ বগা মানে কি বগা ৰঙৰ কথা কৈছে। এতিয়া ৰংটো আৰু বহুতকেইটা আছে, সেইকাৰণে এই ক্ষেত্ৰত হোৱাইটৰ অপজিট ৱাৰ্ড নোহোৱা হেতুকে এই চেণ্টেন্সটোক আমি নেগেটিভত এইহাৰে প্ৰকাশ কৰিম, মিল্ক ইজ নট বাট হোৱাইট। গাখীৰ বগা, এই চেণ্টেন্সটোৰ অৰ্থ হ'ল মিল্ক ইজ নট বাট হোৱাইট, গাখীৰ বগাৰ বাহিৰে বেলেগ ৰঙৰ নহয়। এই চেণ্টেন্সটোৰ অৰ্থ হ'ল গাখীৰ বগাৰ বাহিৰে বেলেগ ৰঙৰ নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কথাখিনি ভালকৈ অনুধাৱন ধুনীয়াকৈ লাহে লাহে অনুধাৱন কৰি বস্তুখিনি বুজাৰ কাৰণে যত্ন কৰিবা, যে নেগেটিভ কৰিবলৈ চেণ্টেন্সবিলাকক লগত যিটো আগত যিখিনি পদ্ধতি বা যিকেইটা নিয়ম দিলেও, এতিয়া বস্তুটো সম্পূৰ্ণ হৈছে টোটেল ওলোটা। যিটো চিৰসত্য বাক্য, চিৰসত্য বাক্য এটাৰ নেগেটিভ কেনেকৈ কৰিব পাৰোঁ। এই নেগেটিভ কৰাৰ নিয়ম দুটা, এটা হৈছে এডজেক্টিভটোৰ অপজিট ৱাৰ্ড ইউজ কৰি, নহ'লে এই দুটা নট বাট ইউজ কৰি। লাষ্ট আৰু মই এটা উদাহৰণ দিব ওলাইছোঁ। The sun rises in the east. এই চেণ্টেন্সটো নেগেটিভ কৰিবলৈ হ'লে অৰ্থৰ পৰিৱৰ্তন কৰিব নোৱাৰি, এইটো নেগেটিভ হ'ব The sun does not but rise in the east. সূৰ্য পূবৰ বাহিৰে অইন কোনো দিশত উদয় নহয়। আশা কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই চেণ্টেন্স ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সক এফাৰ্মেটিভৰ পৰা নেগেটিভ লোৱাৰ কেইটামান নিয়ম বা কেইটামান পন্থা মই আজি ক্লাছত আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে কথাখিনি বুজিব পাৰিছা। এতিয়া কিমানখিনি বুজি পাইছা নিজকে নিজে এবাৰ ট্ৰাই কৰি চোৱা। তোমালোকৰ গ্ৰামাৰ কিতাপ যিখন আছে, যিকেইখন আছে বা যিটোৱে নাথাকক কিয়, এক্সাৰচাইজত গৈ কিছু চেণ্টেন্স এই নিয়মমতে যেনেকৈ ট্ৰান্সলেট কৰা শিকালোঁ অলপ ট্ৰাই কৰি চোৱা, বা চেণ্টেন্সক ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সক পৰিৱৰ্তন কৰে এফাৰ্মেটিভৰ পৰা নেগেটিভ কিছুমান চেণ্টেন্স চাই, সেই চেণ্টেন্সবিলাক ইউনিভাৰ্চেল ট্ৰুথ হয় নে চেণ্টেন্সৰ মাজত অলৱেজ আছে নে ডু ভাৰ্ব নে হেভ ভাৰ্ব, এই বস্তুবিলাক চাই নিজে অলপ ঘৰত প্ৰেক্টিছ কৰা। যিমান এই গ্ৰামাৰটো এনেকুৱা এটা বস্তু, যিমান প্ৰেক্টিছ কৰিবা সিমান মনত থাকিব। যদি গ্ৰামাৰটো প্ৰেক্টিছ নকৰাকৈ যেতিয়া ছাৰসকলে ক্লাছ কৰে স্কুলত, যদি দেখা যায় কি মেক্সিমাম ল'ৰা ছোৱালীসকল তোমালোকে বুজি পায়, কিন্তু দেখা যায় কি সেই বস্তুটো সিহঁতে ঘৰত গৈ এক্সাৰচাইজবিলাক চৰ্চা নকৰে। গতিকে অলপ খন্তেকৰ ভিতৰতে গোটেইবিলাক নিয়ম সিহঁতে পাহৰি যায়। গতিকে তোমালোকে দিনত বেছি সময় নালাগে, 10-15 মিনিট হ'লে প্ৰত্যেক দিন ইংলিছ গ্ৰামাৰটো অলপ প্ৰেক্টিছ কৰিবা। প্ৰত্যেকটোৰ এটা ধাৰাবাহিক এটা নিৰ্দিষ্ট নিয়ম আছে। মেথছত যেনেকুৱা ফৰ্মুলা আছে, ঠিক ইংলিছ গ্ৰামাৰতো তেনেকুৱা কিছুমান ক্ষেত্ৰত ফৰ্মুলা আছে। এই ফৰ্মুলাবিলাক মুখস্থ কৰি সেই ফৰ্মুলাবিলাক ইউটিলাইজ কৰিবা। এই ফৰ্মুলাবিলাক তোমালোকৰ কিমানখিনি মনত আছে, ছাকচেছ হৈছে নে নাই ফৰ্মুলা ইউজ কৰাত, সেইখিনি কৰাৰ কাৰণে তোমালোকে এক্সাৰচাইজবিলাক প্ৰেক্টিছ কৰিব লাগিব।
আশা কৰোঁ আজি যিখিনি ক্লাছ মই প্ৰদান কৰিলোঁ আটাই বোধগম্য হৈছে, তোমালোকে আটাই উপকৃত হৈছা। যদি উপকৃত হৈছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কেনেকুৱা হৈছে বা কিবা যদি ভুল হৈছে বা কিবা যদি তোমালোকৰ বুজিবলৈ অসুবিধা হৈছে কমেণ্ট কৰি জনাবা। ধন্যবাদ। নেক্সট ক্লাছত এই সেন্টেন্সৰ ওপৰত ইণ্টাৰচেঞ্জ, টাৰ্ন ইনটু ইণ্টাৰগেটিভ উইথাউট চেঞ্জিং মিনিং, ডেট মিনছ ইণ্টাৰচেঞ্জ আৰু এছাৰ্টিভ টু ইম্পাৰেটিভ, এই গোটেইখিনি বস্তু মই অহা নেক্সট ক্লাছত আলোচনা কৰিম। ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাইৰে সুস্থতা কামনা কৰি আজি ক্লাছ ইমানতে ক্ষান্ত কৰিছোঁ। অহা ক্লাছত নিশ্চয় লগ পাম। ধন্যবাদ।